মই নিতুল আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল। সো বহুত দিনৰ পিছত আজি পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি বৰ বিশেষ ভিডিঅ'টো নাথাকে, আজি জাষ্ট আমি এটা ট্ৰেকিং কৰিম। আমাৰ ঘৰৰ ওচৰত এখন পাহাৰ আছে, পাহাৰখনৰ একদম টপ ফ্ল'ৰলৈকে যাম। আৰু আমাৰ টাস্কটো এইটোৱে হৈছে যে ওপৰত গৈ আপোনালোকক তাৰ ভিউটো কেনেকুৱা দেখি আপোনালোকক মই ছাজেষ্ট কৰিম যদি ভাল দেখি। গতিকে ভিডিঅ'টো চাই থাকক, স্কিপ নকৰিব। সো আমাৰ ট্ৰেকিং এতিয়া অলমষ্ট ৰেডি হৈছে, আমি অলপ উঠি আহিলোৱে। সো ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ। সো এতিয়া ইয়াৰ পৰা কণ্টিনিউ কৰি আছোঁ, আপোনালোকক দেখাই আছোঁ। আৰু আমি ওপৰত গৈ আমাৰ যিটো ডেষ্টিনেশ্যন তাৰ পৰা আপোনালোকক ভিউটো এবাৰ দেখাবলৈ ট্ৰাই কৰিম। সো বৰ্তমান মই উঠি আছোঁ, আপোনালোকে চাব পাৰে। এয়া পূৰা আমি যাম একদম টপ ফ্ল'ৰ ওপৰলৈকে। আমাৰ লগৰবিলাক এইবিলাক বহি আছে। সো মজা লাগিব, চাই থাকোঁ ভিডিঅ'টো ষ্টাৰ্টিং টু এণ্ড, স্কিপ নকৰিব। উফ ৰাম, তই কি মদ খাব আহিছ? তই মদ খাব আহিছ? তই মদ খাব আহিছ? গ্ৰুপত এটা সবচে মদাৰী আছে আমাৰ সঞ্জয় দা। তো আমাৰ চাওক এতিয়া এডভেঞ্চাৰ ট্ৰেকিং চলি আছে। এইটো আমাৰ কুকিদা, এইটো সুমিত। চ' চাওক কিমান আপ, কেনেকৈ উঠিম ৰে ইয়াতে? নাই দেখাব লাগিব, এডভেঞ্চাৰ হ'ব লাগিব অলপমান ভিডিঅ'টো। ফোন পকেট তুমি কিবা কো, কোনোবা কিবা কো। উঠ যা। এইটো আমাৰ ভাইটি পৰি গৈছে এবাৰ এডভেঞ্চাৰ ট্ৰেকিং। ভাবিছোঁ আজি মই বাগে খাম নেকি। কুকুৰা কেনেকুৱা এক্সপিৰিয়েঞ্চ এবাৰ কৈ দিয়া। বঢ়িয়া, লাইফত ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ। ফাৰ্ষ্ট টাইম আগতো আহিছিলোঁ, এবাৰ ডাউচাও লৈ আহিছোঁ। এবাৰ ডাউচাৰ লৈ আহিছে, একদম জাকে পেটাকে কাটিব আৰু। চাওক ইয়াত কিমান ডেঞ্জাৰ হৈ আছে জেগাবিলাক। অলপ ভয় লাগি আছে এডভেঞ্চাৰটো কৰিবৰ কাৰণে। ষ্টিল আমি অলপ নিজকে ছেভ কৰিবলৈ অলপ দা চা লৈ আহিছোঁ লগত। তাৰপিছত ফুল প্ৰিপেয়াৰ হৈ আহিছোঁ। একো নাই বাৰু, মই আগতে অলৰেডি কৰিছোঁ এবাৰ। চ' বহুত ওপৰলৈকে আহিলোঁ আৰু এতিয়া এটা ডেষ্টিনেশ্যন পালোঁ, অলপমান ভিউ পইণ্ট এটা পালোঁ। তো তাত অলপমান ৰেষ্ট কৰোঁ আৰু সেই ভিউ পইণ্টটোৰ পৰা আপোনালোকক দেখাই আছোঁ শ্বটটো কেনেকুৱা দেখি আছে ইয়াৰ পৰা। ঠিক আছে, ইয়াৰ ভিউটো চাওক। চ' চাই লওক। চ' এয়া আমাৰ লগত সঞ্জয় দা। সঞ্জয় দা, আপুনি কওকচোন কেনেকুৱা লাগিছে আপোনাৰ ইয়াত আহি? ইমান মস্তি লাগিছে। মই পল্লৱীত কাম কৰোঁ, গাড়ী বিক্ৰী নাই আমাৰ, কি কৰি? পল্লৱীটো বাদ দিয়ক, আপোনাৰ কেনেকুৱা লাগিছে ইয়াত আহি? ভাল লাগিছে উঠি কিনে। এতিয়া কৰোণাৰ টাইম হৈ আছে, কৰোণা টাইমতে এই কি কৰিম, বহি বহি কি কৰি থাকিম। চাউল নাই, আলু নাই। few moments later. এয়া আমাৰ পিংকু দাই আম চেলাই আছে, আম
আম কাটি আছো বয়স খাব নেকি আহক সোনকালে মজাকে বনাম আম কাটা আম খাম সেই আম চাকনা পূৰা জিভাৰ পানী ওলাই গৈছে তাৰপিছত ইফালে অলপমান জুই লগা দিছে বহুত মহ হৈ আছে ত' এয়া আমাৰ আম ৰেডি হৈ গ'ল এয়া আম খাই আছে এতিয়া ময়ো এটা খাই চাম কেনেকুৱা লাগে দেখিয়ে খাওঁ খাওঁ লাগিছে পাই বঢ়িয়া বঢ়িয়া টেঙা বঢ়িয়া লাগিছে জলকীয়া কম হৈছে অলপমান নিমখ কম জলকীয়া এইটো কাটাই নাই নিমখ আছে ঢালি লওঁ জলকীয়া কম এনেকুৱা বতৰত এনেকুৱা ধুনীয়া এটা জেগাত আহি আম খোৱাৰ মজাই বেলেগ হয় আপোনালোকে কি ভাবে কমেণ্ট কৰি জনাওক বঢ়িয়া চ' এনেকুৱাই আছিলে আজিৰ ভিডিঅ'টো আজি আৰু বৰ বেছি দীঘলীয়া নকৰোঁ আৰু আম কাটি আছে আম খাওঁ আম খাই ঘৰত যাওঁ আৰু বেছি দীঘল নকৰোঁ ভিডিঅ'টো চ' একদম চিম্পল ভিডিঅ' আছিলে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যিমান পাৰে শ্বেয়াৰটো নকৰে বাৰু হ'লেও ট্ৰাই কৰিব শ্বেয়াৰ কৰিবলৈ চ' আজিলৈ ইমানেই বাই টেক কেয়াৰ চ' এতিয়া আমাৰ লগত আছে আমাৰ সঞ্জয় দা আপোনাৰ এক্সপিৰিয়েঞ্চটো কওক অলপমান এক্সপ্ৰেশ্যন দি কওক কি ক'ম মই আপোনাৰ এক্সপিৰিয়েঞ্চটো কওক কেনেকুৱা লাগিছে মোক ভাল লাগিছে ইমান বঢ়িয়া লাগিছে হা গেলা খাই কেনে ইমান মস্তি লাগে নিমখো দিয়ে চেনি দিয়ে গেলা খাব লাগে